ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত ওৱলি যোৱা ২ বাইক আৰোহীৰ মৃতদেহ উদ্ধাৰ। ৯ দিন পূৰ্বেই বাইক দুৰ্ঘটনা হৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কালভাৰ্টৰ তলত পৰি মৃত্যুক আঁকোৱালি লৈছিল দুয়োজনেই। ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সন্ধিয়াৰ ভাগত দুজন বাইক আৰোহীৰ ওৱলি যোৱা মৃতদেহ প্ৰত্যক্ষ কৰে দুটা মেটেকাৰ তলত। আৰু এই ঘটনাই এতিয়া সমগ্ৰ ৰঙিয়াতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃতদেহ দুটা ৰঙিয়া জামতোলাৰ জগদীশ কলিতা আৰু ৰঙিয়া গুৰকুচিৰ কিসমত আলী নামৰ ২ বন্ধু বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ৯ দিনৰ পূৰ্বেই AS14P8960 নম্বৰৰ পালচাৰ বাইকখনেৰে দুয়ো বন্ধু ওলাই যোৱাৰ পাছৰে পৰাই সন্ধানহীন হৈ আছিল। আৰু আজি আবেলি সময়ত মৰাণজানা অঞ্চলৰ একাংশ পথচাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মৃতদেহৰ গোন্ধ পায় আৰু লগে লগেই ভালদৰে চোৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ এটা কালভাৰ্টত মেটেকাৰ তলত দুজন ব্যক্তিৰ মৃতদেহ দেখা পায়। তাৰ লগতে এখন পালচাৰ বাইকো দেখা পায়। আৰু লগে লগেই ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ এটা দল গৈ মেটেকাৰ তলৰ পৰা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে বাইকখনো উদ্ধাৰ কৰে। পিছত মৃতদেহ দুটা ৰঙিয়াৰ জামতোলাৰ জগদীশ কলিতা আৰু গুৰকুচিৰ কিসমত আলী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে পিছত মৃতদেহ দুটা থানালৈ লৈ আহে। জানিব পৰা মতে দুয়োজনেই তীব্ৰ গতিত গৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এনেদৰে উক্ত স্থানত মেটেকাৰ তলত সোমাই গৈছিল আৰু উক্ত সময়ত কোনোৱে নেদেখাৰ বাবেই এনেদৰে উক্ত স্থানতেই মৃত্যুক সাৱটি পৰে দুই যুৱকে। হয়, আমাৰ নেশ্যনেল হাইৱেৰ পৰা ১ ফুটো নহয় ইয়াত দুটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হৈছে। গতিকে প্ৰশাসনেও ইয়াৰ ওপৰত অলপ নজৰ দিয়াটো ভাল। মানুহৰ নিৰাপত্তা আজিকালি খুবেই নাইকিয়া হৈছে। এনেকৈ দুটা অৰ্ধগলিত মৃতদেহ ইয়াত থাকিবৰ কোনো উপায় নাই, মানে গেলি গৈছে মৃতদেহ দুটা। এতিয়ালৈ চিনাক্ত হোৱা নাই বাৰু কোন ক'ৰ মৃতদেহ কোন হয়, কেনেকুৱা কি, কিন্তু ইমান নিচেই ৰাস্তাৰ ওচৰতে লাগি আছে। কেনেকৈ এই কাম কৰিব পাৰে দুষ্কৃতিকাৰীয়ে হওক বা ইয়াৰ বিষয়ে অলপ প্ৰশাসনে খুবেই নজৰ দিলে ভাল হয়। এইখিনি মৰাণজানাৰ পৰা অলপ আগত জিঅ' পেট্ৰল পাম্পৰ ঠিক অপজিট ছাইডত। হয়, বহুত দুৰ্গন্ধ, থাকিবৰ উপায় নাই ইয়াত। হয়, দুটাই ইতিমধ্যে আৰক্ষী চমজি লৈছে। এতিয়ালৈও গম পোৱা নাই ক'ত হয় কি হয়, অলপ পিছত হয় গেলি গৈছে। ৰঙিয়াৰ পৰা সৰু খানৰ ৰিপৰ্ট, ট্ৰেণ্ড টুডে 9।